हेलो एवरीवन मोर आन एटा भिडिओ लई आपनालोक सकलोके स्वागतम जनाइछु। एया आमी आको एकलग होइछु सकलोखिनि आरो एकलग होय আজি আসলতে देवबार আছিল। এই देवबार दिनाখন কি কৰো কি নকৰোকে আমি গুটেখিনি একলগ হৈ খানা এটাকে খাব ললো আৰু এয়া খানাৰ আমি প্ৰস্তুতি কৰি আছো। কটা বসা প্ৰায়খিনি আগবাঢ়িছে। অকমান আমি আহুনতে ঘৰৰ পৰা দেৰি হ'ল, তথাপিতো এওঁলোকে কাটি বাছি থাকুনতে আমি আহি পাই গলোহি আৰু এইখিনিটো লগৰে আমাৰ সব চিনি পাইছে। আমি মাঝে মাঝে এনেকে কিবা কিবি কৰি থাকো। কে ভাবিলো দেওবাৰ দিনটো যেতিয়া আজিও ফ্ৰী আছো আমি এনেকে সৰুখুৰাই কিবা এটা কৰি দিও। এবাৰ কতো বাহিৰত নহয়, আমি আমাৰ ইয়াতে জৰাবাৰী বুলি কয়, জৰাবাৰীতে খুৰী এগৰাকী আছে, খুৰী গৰাকী ঘৰতে কৰিবলৈ ললো আৰু এয়া সকলো একলগ হলো। একলগ হৈ আজি ধুনিয়াকৈ খানা এটা আয়োজন কৰিছো আৰু আমি কি কৰো আপোনালোকক দেখুৱাই যাম। ভিডিওটো শেষলৈকে চাই যাব। আজি আমি মাংসখিনি জুইতে বনাও বুলি ভাবিলো। হে ধুনিয়াকৈ জুইৰ বাবে খৰি চৰি যোগাৰ কৰি থোৱা আছিল আৰু জুইত বনোৱা মাংস খাই আপোনালোকে ভাল পায়নে? আমাৰ কিন্তু বৰ প্ৰিয়। হে ডিম্পিকে মাংসৰ দায়িত্বখিনি দিলো, তাই খুব ধুনিয়া বনায়। হেয়া তাই মাংস বনাবলৈ ষ্টাৰ্ট কৰিলে। ভাল পানী এতিয়া নিদু ৰবা বেছি নিদিবা, খাও বিলাহীটো দিলে ইমান ভাল নাপাও। বিলাহীটো দিলেও সেই ফ্ৰাই কৰি এফালে চাজুলি কিটা ন ধুনিয়াকে খেলি আছে। বিৰাট ভাল আমাৰ ইহঁতি হুলস্থুল নকৰে একদম। আহা এইফালে এজনী খেল থাকা। নাম কিটা কৈ দিয়াচোন। কি নাম কৈ দিয়া দেহা? নাম কোৱা। আৰু তোমাৰ? আৰু এই আমাৰ আলফুল অভিলাষা আৰু আমাৰ এই বদমাছ। আৰু এইফালে কি নাম? আৰ্চনা বৰা। খেল থাকা দেই, উৎপাত নকৰিবা। খানাৰ যা যোগাৰবোৰ কৰি এতিয়া আমি অকমান বহু বুলি ভাবিলো, আড্ডা দিওঁ বুলি ভাবিলো আৰু এইখিনিতে আমি একাপ একাপ চাহ খালো, কিন্তু সেয়া ভিডিও কৰা নহল। আৰু এইফালে হৈছে এয়া বুবুদাই চান্দে বুলি নখ কাটি আছে। ওচৰতে আমি কিজনীয়ে বহি খুব আড্ডা দি আছো আৰু এনেকে কথা পাতি থাকুনতে আমি ডিম বইল কৰিছিলো, সেয়াও হৈ গ'ল আৰু প্লেটে স্লেটে অনাতকে ডাইৰেক্ট কুকাৰতে লৈ গুচি আহিলে। লৈ আনি এয়া বৌ দুজনীয়ে ধুনিয়াকৈ গুচাইছে আৰু আমি এতিয়া এয়া খাই লওঁ। তাৰ পাছত বাকিখিনি আপোনালোকক দেখুৱাই আছো। একদম দূৰৰ ন, দূৰৰ গেছ বুলি ক'ব লাগিব গুৱাহাটীৰ। এয়া লৈ আছো মাজনী বয়া আলু ভাজি। এয়া ল'ৰা ছোৱালীলে নে আমালেও চবৰে হ'ব। গৰম দেই বল। এইফালে কি কৰিলে? ৰেডি নেকি ইফালে? এইফালে দেখাও আকৌ চাই দিয়া। এয়া দালি ন, এইটো হে দিয়া না বৌখন খাই দিওঁ। দিয়া চিকেন চালাড। এয়া খাই লওঁ দেই। আৰু এনেকে চাওঁতে চাওঁতে আমাৰ খানা ৰেডি হৈ গ'ল। প্ৰথমে বাচ্চা পাৰ্টিটোক খুৱাই লওঁ বুলি ভাবিলো আৰু একদম ধুনীয়াকৈ বাৰান্দাতে আমি এনেকে তলতে বহালো। আৰু ইয়াক হৈছে খুৰী, আজি যাৰ ঘৰত আমি খাইছো। আৰু গৰম দিনত পকাত বহি ভাত খোৱাৰ এটা আমেজেই বেলেগ। সেয়ে একদম ধুনীয়াকৈ চব পকাত বহাই দিলো। বহাই দি এয়া নিজৰ পোৱালীবিলাকক মাকবিলাকে দায়িত্ব লৈ লৈছে আৰু খোৱা বোৱাত ব্যস্ত হৈ গৈছে। পোৱালিখিনি খাই উঠাৰ পাছত আমি আৰু ৰ'ব নোৱাৰিলোঁ। সময়ো বহুত হৈ গৈছিলে, প্ৰায় 2:30 মানেই হৈছিলে। সেয়ে আমিও বহি গ'লোঁ এতিয়া খোৱাত। আমিও এনেকৈ পকাতে লৈ ল'লোঁ। পকাতে লৈ গোটেইকেইজনী একদম একেলগে বহি গ'লোঁ। খুব বেছিয়ে ধুনীয়া হৈছিল বস্তুবোৰ। ভাজি আছিল, চালাড আছিল, মাংস, দালি চব খাই বৈ ধুনীয়াকৈ শেষত ইহঁতি আকৌ বাচন চাচন ধোৱাত লাগি গ'ল। মুঠতে মই আজি ধুনীয়াকৈ বহিহে খালোঁ। ভাল লাগিছে তোৰ এতিয়া খাই বৈ? ইয়াতেটো
মজা ইয়াত এইটো মজা খাই বৈ বাচন ধুই নাচিছিলো যে চাপা তাকেহে থাকি গ'ল পাই মৈত্ৰীক কোৱা মৈত্ৰীক কি মই মানে গুৱাহাটীৰ আলহী একদম দূৰৰ আমাৰ দূৰৰ কটাইখন বৰ সৰু তামোলটো কাটিবৰ কাৰণে হাতটো বৰ বেয়া বেয়া গোন্ধাইছে খাই ভাল লাগে নহয় খাই ভাল লাগে যে আমি অসমীয়া মানুহ আমি তামোল খামেই তামোল খামেই আচল এখন দিন নোৱাৰা যোৱা ইমান বেয়া দেখিছে এনেকৈয়ে হাঁহি ফূৰ্তিৰ মাজেৰে আজি আমাৰ দিনটো পাৰ কৰিলোঁ বৰ বিশেষ এটা বেলেগ ভিডিঅ' নাছিল আমাৰ জাষ্ট খানা খোৱাৰে এটা ভিডিঅ' আছিল তথাপিও ভাবিলোঁ সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ আৰু এনেকৈ আমি আগলৈও ভিডিঅ' দি থাকিম আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই শেষত কেইখনমান ফটোৰে মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ